বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যে দাদা আপোনাৰ ফাৰ্মৰ ৰুমবিলাক কিমান সাইজৰ আছে? বহু দিন ধৰি মই এইটো ভিডিঅ' দিম বুলি ভাবি আছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ। আজি ফাইনেলি আপোনালোকৰ মাজত লাইভ দেখুৱাম মোৰ ৰুমবিলাকৰ সাইজ, আৰু এনেকুৱা আপোনালোকেও গাহৰি ফাৰ্ম কৰিব পাৰে। যিহেতু নেকি গাহৰিৰ কাৰণে বহুত এনেকুৱা সৰু ৰুম হ'লেও হ'ব, কিন্তু এটা মেইন কথা ইয়াত যে আপোনালোকে যেতিয়া পোৱালি হ'ব আপোনাৰ ফাৰ্মত বা তেনেকুৱা পোৱালি যদি হয় জন্ম দিয়ে গাহৰিয়ে, তেতিয়া অলপ অসুবিধা হয় বাৰু। কিন্তু মোৰ তেনেকুৱা মই অসুবিধা পোৱা নাই। আপোনালোকক জনাম যে আপোনালোকে 3 টাইমকৈ চাফা কৰিব লাগে গাহৰি গঁৰালকেইটা, আৰু ভালকৈ চাফা কৰি ৰাখিলে ভাল হ'ব। পোৱালিবোৰো অলপ ভাল যত্ন ল'ব লাগে, যিহেতু কি ৰুমবিলাক সৰু। এনেকৈ মই বহুত দিন ধৰি কৰি আছোঁ গাহৰি ফাৰ্ম। আজি প্ৰায় 3 বছৰমান হ'ল। এইটো গঁৰালত মই কিমান গাহৰি আনি পুহি কিনি বিক্ৰী কৰিলোঁ। বৰ্তমান ইমান গাহৰি আছে, আৰু 4জনী মাইকী আৰু এটা মেল আছে, যিহেতু নেকি মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আমাৰ এইটো ডন হ'ল। এই ডনটো ডেঞ্জাৰ আছে অলপ, মানে এগ্ৰেছিভ নাই বাৰু ইমান, অলপ শান্ত, কিন্তু উৎপাত বেছি কৰে। বেৰবিলাক চব ইয়ে ভাঙি থৈ দিছে। এইবিলাক চাওক, এনেকুৱা মানে ওপৰত উঠি থাকে, ওপৰত উঠি কিনি বেৰবিলাক ভাঙি থাকে। বন্ধুসকল, আপোনালোকক মই এতিয়া দেখুৱাম লাইভ, মানে মোৰ ৰুমবিলাক কিমান সাইজৰ জোখি কিনি আপোনালোকক দেখুৱাম। মই দেখুৱাই আছোঁ আপোনালোকক জোখি কিনি। বলকচোন জুখি লওঁ। এইটো বহলটো আপোনালোকক দেখুৱাম। বহলটো এইটো ৰুমৰ পৰা ধৰক, ইয়াৰ পৰা ইয়াত দেখোঁ 4 ফিট 4 ফিট 54 ইঞ্চ আছে। আৰু এতিয়া দীঘল দেখুৱাম আপোনালোকক। দীঘলটো কিমান আছে? মোৰ ৰুমৰ দীঘলটো মই দেখুৱাই আছোঁ আপোনালোকক। দীঘলটো দেখুৱাই আছোঁ। এতিয়া হ'ল এইটো কিমান, গোটেই 6 ফিট 7 ফিট আৰু 8 ফিট 7 ইঞ্চ। 8 ফিটে আছে বাৰু। এইটো 7 ইঞ্চটো বাদ দি কিনি 8 ফিট আছে। এনেকুৱাকৈ আপোনালোকেও ইয়াতকৈ অলপ ডাঙৰ বনাই ল'ব, যিহেতু কি অলপ প্ৰব্লেম হ'ব পাৰে। ইয়াতকৈ অলপ ডাঙৰ বনাই ল'ব। তেনেকুৱা আপোনালোকেও কৰি লওক। আৰু যিবিলাক মোৰ ইয়াত ধৰক ইয়াত পোৱালি আছে, ইয়াৰ 9টা পোৱালি ক্ৰছ হয়, লাৰ্জ হোৱাইট আৰু হেম্পশ্বায়াৰ লগত ক্ৰছ। ইয়াত আছে হেম্পশ্বায়াৰ, আৰু হেম্পশ্বায়াৰ হয়। মই পোৱালিকেইটা এতিয়া আপোনালোকক দেখুৱাম বাৰু উঠাই কিনি। মই এতিয়া আপোনালোকক পোৱালি দেখুৱাম। ইয়াত মই কেইটামান পোৱালি ৰাখিছোঁ বাৰু। এইটো চাওক, এতিয়া গাখীৰ খাই আছে, উইনিং কৰাই নাই। উইনিং কৰাই নাই, মই উইনিং কৰা নাই পোৱালি। দেখিছে আমাৰ ফাৰ্মৰ এনেকুৱা পোৱালি আছে। এইটো নতুন ব্ৰিড ৰেডি কৰিছোঁ। নতুন ব্ৰিড ৰেডি কৰিছোঁ। ইয়াত আপোনাৰ 3টামান বৰ আছে। এইটো এটা বৰ, এইটো বৰ হয়, এইটো বৰ হয়, আৰু
এইটো ফিমেল, এইটো ফিমেল, এইটো ফিমেল, মেল 3টা, 2টা ফিমেল। এইটো বোর, এইটো বোর হয়, এটাও ভাল আছে। ইয়াৰ কিন্তু এটা কথা কওঁ আপোনালোকক যে এইটো মই বোর হিচাপে ৰাখা নাই, মানে ইয়াত চাই লওঁ কি হয় লাষ্টত। ইয়াৰ নেক্সটটো কটা নাই, ঠিকে আছে। এটা মানে নেক্সট নকটা ৰাখিছোঁ, বেলেগ নকটা। আৰু ইফালে আছে আপোনাৰ লাৰ্জ হোৱাইট, লাৰ্জ হোৱাইট, ধুনীয়া ধুনীয়া পোৱালি, ধুনীয়া ধুনীয়া পোৱালি আছে। ইয়াত আপোনালোকক দেখুৱাম যে পোৱালি ইমান জেগাত, চাওক জেগাটো কিমান আছে, ইমান সৰু জেগাত গাহৰি ব্যৱসায় কৰি আছোঁ। গোটেইখিনি আপোনালোকক দেখুৱাম আজি। ইয়াত চাওক, ইয়াত কেইবাটামান ইয়াতো পোৱালি আছে। ইমান সৰু জেগাত, ইমান সৰু জেগাত গাহৰি ফাৰ্ম কৰি আছোঁ বৰ্তমান। যিহেতু কি মই এতিয়া ডাঙৰকৈ বনাম বুলি ভাবিছোঁ, যদি ভগৱানৰ আশীৰ্বাদ থাকে তেতিয়া অলপ ডাঙৰকৈ কৰিম। আৰু মোৰ জেগাটোও বহুত সৰু, ইয়াত বহুত সৰু জেগা আছে। সৰু জেগা থকাৰ কাৰণে মই এনেকুৱা ৰুমবিলাক সৰুকৈ বনাইছোঁ। মই আপোনালোকক গোটেইখিনি দেখুৱাম। জেগাটো এইটো চাওক, ইমানে স্পেচ। ইয়াৰ পিছপিনে যে পুখুৰী আছে এটা, জেগাটো ইমানে। আৰু মই এনেকুৱা বেৰ দিছোঁ, চাৰিওফালে বেৰ দিছোঁ যাতে মানুহবিলাক সোমাব নোৱাৰে আৰু তেনেকুৱা কুকুৰ চুকুৰ বা কিবা কিবি সোমাব নোৱাৰে। এনেকুৱা বেৰ দিয়া কাৰণটো মানে ধৰক এতিয়া মানুহবিলাক সোমালে ভাল নহয়। আমাৰ যিহেতু কি বায়'চিকিউৰিটি ভালকৈ ৰাখিব লাগে। আমি যিমান বায়'চিকিউৰিটি মেইনটেইন কৰিম সিমানেই আমাৰ ফাৰ্মত ভাল এটা ৰিজাল্ট পাম। যদি মানুহ তেনেকুৱা সোমাই থাকে তেতিয়া ধৰক অনাগত দিনত কিবা এটা বেমাৰ আজাৰ হ'ব পাৰে। বেছিকৈ আপোনালোকেও ফাৰ্মত ভিজিট কৰিব নিদিব মানুহবিলাক। ইয়াত যদি মই এনেকুৱা খোলা মেলা যদি ৰাখি দিলোঁ তেতিয়া মানুহবিলাক আহে। কেতিয়াবা হয় মই ফাৰ্মত নাথাকিবও পাৰোঁ বা কেইটামান কাম থাকে, কামৰ কাৰণে বাহিৰত যোৱা হয়। সেইবাবে মই এনেকুৱা বেৰ দি কিনি ৰাখিছোঁ যাতে মানুহ সোমাব নোৱাৰে। আজি বন্ধুসকল মই আপোনালোকক অলৰেডি দেখুৱাই আছোঁ ডেইলিয়ে যে মোৰ ফাৰ্মৰ ভিউ, কিন্তু আজি স্পেচিয়েল আপোনালোকক দেখুৱাইছোঁ, জুখিখিনি দেখুৱাইছোঁ। ইয়াৰ ৰুমৰ চাইজটো হৈছে আপোনাৰ দীঘলটো 8 ফিট আৰু বহলটো 4 ফিট আছে। 4 ফিট। মই এইটো এটা ৰুম বৰ ৰাখিবৰ কাৰণে বনাইছোঁ। যিহেতু কি বৰৰ কাৰণে আমি অলপ মানে ৰুমবিলাক অলপ ডাঙৰকৈ বনাব লাগে। কমচে কম মেক্সিমাম 8 ফিট বহল আৰু দীঘলটো আপোনাৰ 10 ফিট হ'ব লাগে। তেনেকুৱা বনালে ভাল হয় বৰৰ কাৰণে। গাখীৰ খাই আছে সিহঁতে এতিয়ালৈকে। মই উইনিং কৰি দিম আৰু কিছুদিনৰ পিছত মই ইয়াক উইনিং কৰি দিম। কৰি দিয়াৰ পিছত মই মানে ধৰক দানা কি দানা ব্যৱহাৰ কৰোঁ এইটো দানাৰ বিষয়টো আপোনালোকক জনাম। বন্ধুসকল এইটো মোৰ এটা বৰ হয়, ডাঙৰ বুলি ক'লে আজি ইয়াৰ বাৰ্থডে হয়। আজি মানে বাৰ্থডে মানে 1 বছৰ পূৰা হ'ল, 1 বছৰে হৈছে আজি। মই জানুৱাৰী মাহত আনিছিলোঁ এই বোৰটো নলবাৰীৰ পৰা। আমাৰ যিটো দাদা এজন আছে দৈমালু দেউৰী, তেখেতৰ পৰা আনিছিলোঁ। বহুত ধুনীয়া ব্ৰিড হয় তেখেতৰ ফাৰ্মত, বহুত ভাল ব্ৰিড আছে পিয়ৰ লাইনৰ।
লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ পিয়ৰ লাইনৰ ব্ৰিড আছে তেখেতৰ লগত। মই তেখেতৰ পৰা আনিছিলোঁ বৰ, কিন্তু মই দানাও ইমানকৈ বেছিকৈ দিয়া নাই, ইয়াত অলপ কমকৈ দানা দি আছোঁ। তথাপিও বৰটো মোক বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ ভৰি ঠেংবিলাক চাওক, মানে মানুহবিলাক ভাবে যে বগা গাহৰি হ'লে বিক্ৰী নহয়, কিন্তু তেনেকুৱা কথা নহয়। গাহৰি হয়, বগা হওক ক'লা হওক, মাংসটো একে। বগাৰ লগত বেলেগ মাংস থাকে বা ক'লাৰ লগত বেলেগ মাংস থাকে, তেনেকুৱা কোনো হেৰি নহয়। আপোনালোকে এইটো দেখা পাই আছে যে বৰটো বহুত এক্টিভ। আৰু ইয়াৰ যিটো ক্ৰচিং দিয়া হয় সেইটো বহুত ধুনীয়া, মানে কমচে কম 15-20 মিনিটলৈকে ক্ৰছ দিয়ে। ছাৰ্ভিচ দিয়াটো বহুত ভাল ইয়াৰ, মই এইটো বহুত ভাল লাগিছে। মানে ছাৰ্ভিচ যিটো দিছে ইয়াৰ পোৱালি মই দেখুৱাম আপোনালোকক। ইয়াৰ পোৱালিটো ৰ'ব, মই দেখুৱাই আছোঁ আপোনালোকক। ফাৰ্ষ্ট সময়ত মানে ফাৰ্ষ্ট ফেৰয়িং হয়, প্ৰথমবাৰৰ কাৰণে দিছে পোৱালি, বহুত ধুনীয়া পোৱালি। ইয়াত আপোনালোকক দেখুৱাম, ইয়াৰ যিহেতু নেকি এইটো বৰৰ পোৱালি হয়, এইবিলাক আপোনালোকে দেখা পাই আছে। এইবিলাক পোৱালি চাওক কিমান ধুনীয়া ধুনীয়া। আজি বেছি দিন হোৱা নাই, মেক্সিমাম মই এইটো লিখি থৈছোঁ বাৰু, 18-19 দিনৰ পোৱালি হয়। বহুত ধুনীয়া পোৱালি তাৰে হয়, বহুত ধুনীয়া লাগিছে। মানে মাংসৰ কাৰণে বহুত ভাল হয় ক্ৰচিং ব্ৰিড। যিটো ক্ৰছ হয় এইটো মাংসৰ কাৰণে বহুত ভাল। বন্ধুসকল, এনেকুৱা ভিডিঅ' আনি থাকিম, আপোনালোকে মৰম দি থাকিব। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুন ফাৰ্মাৰ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকন প্ৰেছ কৰি ল'ব। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। ধন্যবাদ।